Hey guys, welcome to my YouTube channel Julan Vlogs. কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আজি ব্লগ বনাব আহিছোঁ। মোৰ গাটো ভাল নাছিলে কাৰণে ব্লগ বনোৱা নাছিলোঁ। আজি ব্লগ আহিছোঁ বনাবলৈ। বহুত দিন হৈছিলে বিছনাত পৰি আছিলোঁ, সেইটো কাৰণে ভাল পাইছোঁ আজি। সেইটো কাৰণে ব্লগ বনাবলৈ আহিছোঁ। আজি এটা জেগাত ফুৰিব গৈ আছোঁ, ফুৰি আহোঁগৈ অলপ, আপোনালোককো দেখাম। চাই থাকক আগলৈ ভিডিঅ'টো। ভিডিঅ' চিডিঅ' নবনাওঁ, অলপ দিগদাৰ হ'ব। আধা ঘৰত ভিডিঅ' বনাম, মানে ফটোফটো গৈ লওঁ, বাইক থৈ লওঁ, তাৰপিছত ভিডিঅ' বনাই আহি থাকিম, চাই থাকিম। থ'ব যোৱা কাৰ্ডটো হৈছে বমাহঁতৰ মাকৰ সকাম, শ্ৰাদ্ধ বুলি কয়। শ্ৰাদ্ধ হৈছে, সেইটো কাৰণে থ'ব যাম। বস্তু লৈ লৈছোঁ, সেইকাৰণে যাওঁ আৰু গৈ থাকোঁ। এতিয়া ওলাব এতিয়া বৰে থৈ কিনে আহোঁগৈ, তাৰপিছত আপোনালোকক দেখাম। গাইজ এতিয়া বমাক থৈ কিনে আহিলোঁ সকামৰ ঘৰৰ পৰা। এতিয়া গৈ থাকোঁ, অলপ পেটত ৰখি আছোঁ, যাওঁ আৰু গৈ থাকোঁ। চাই আগলৈ ভিডিঅ'টো। প্ৰথমতে ষ্টাৰ্টটো কৰি লৈছোঁ, গৈ আছোঁ আৰু বলক লগ পাই আছোঁ। পিছফালে দেখিছে গাইজ, পিছফালে ৰাস্তাত দেখিছে কিনাৰৰ পৰা ব্লাৰ আহিছে। পিছফালে দুলীয়াজান ডিব্ৰুগড় এইফালে যাব পাৰি। মই এতিয়া ডিব্ৰুগড় ফালে গৈ আছোঁ, অলপ যাওঁ গাইজ। আহি এখন দলং পাই গ'ল, দলঙৰ পৰা পানী গৈ আছে, দেখিছে পানী গৈ আছে। পিছফালে ৰাস্তাটো ডিব্ৰুগড় দুলীয়াজান যায়। ৰখিছোঁ অকণমান, চক এটা চিলিমিলি শ্বট এটা লৈছোঁ, চাই থাকক। আকৌ এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ, গৈ থাকোঁ ঘৰলৈ। চাই থাকক আগলৈ ভিডিঅ'টো। গাইজ এতিয়া আহি এটা ভিউ পইণ্ট পাই গ'লোঁ, মানে একদম চাৰিওফালে জংঘল দেখিছে, কিমান মজা লাগিছে চাওক গাইজ। কি ধুনীয়া নাজাৰা, ইয়াত থাকি কিন্তু মজা লাগিব দেই। চাওক গাইজ, ইমান ধুনীয়া মজা লাগিছে নহয়, চাওক। ভাই কি মজা লাগিছে চাওক গাইজ। চাৰিওফালে জংঘল, মাজে মাজে খালী ৰাস্তা গৈ আছোঁ আৰু মজা লাগিছে। ৰখিয়ে লওঁ নেকি, ইয়াত ৰখিয়ে লৈছোঁ। তো গাইজ কিমান ধুনীয়া ৰাস্তা দেখিছে নাই, মজা লাগিছে। মানে ৰখি লৈছোঁ গাইজ, কিমান ধুনীয়া ৰাস্তা, মজা লাগিছে। গৈ আছোঁ গা এতিয়া। এতিয়া আহি পাই গ'লোঁ দিহিং পাটকাই।
ৱেলকাম টু ডিং পাটকা ৰিজৰ্ট বেলেগকৈ আছে উল্টাকৈ দেখিছে সেইটো কাৰণে উল্টাকৈ দেখাইছোঁ চাওক চিলিমিন চাওক এখন আহি কিনি বাইক লৈ স্কুটিখন দি দিলোঁ বৰ্তাক তাৰপিছত এতিয়া ঘৰলৈ গৈ থাকোঁ ঘৰলৈ মানে গাঁৱৰ ৰাস্তাতে আছোঁ স্কিমৰ স্কুটিখন দি দিলোঁ যাওঁ ঘৰলৈ আজি ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কেনেকুৱা পালে আৰু ক'ব ভিডিঅ'টো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁতো সেইকাৰণে অকণমান বেলেগ মানে কিবা নিচিনা হৈছে আজি ভিডিঅ'টো সেইকাৰণে বনাই থাকিম আকৌ ভিডিঅ' চাই থাকিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ বাই